ৰাজনৈতিক বাতাবৰণ সৃষ্টি কৰি কেনেকৈ এটা গুড গভৰ্নেন্স আনিব পাৰে ইয়াৰ কাৰণে যথেষ্ট চেষ্টা কৰি আহিছে। 2015 চনত নিখিল বড়ো ছাত্ৰ সন্থা, NDP প্ৰগ্ৰেছিভ পিপল জইণ্ট একশ্যন কমিটি আৰু নেতৃত্বত PCDR নামাকৰণেৰে নিৰ্বাচনত অৱতীৰ্ণ হৈছিলে আৰু সেই সময়ৰ প্ৰিন্সিপাল আছিলে যে যদি সংখ্যাগৰিষ্ঠ পাবলৈ সক্ষম হয় এটা ভাল চৰকাৰ গঠন কৰিব লাগে আৰু সুশাসন দিবলৈ এটা গুড গভৰ্নেন্স দিবলৈ ইয়াত কাম কৰিব লাগে আৰু যদি সংখ্যাগৰিষ্ঠ নাপায় তেনেহ'লে ইয়াত বিৰোধীৰ যিটো ৰোল সেইটো আৰম্ভ কৰিব লাগে আৰু আমাৰ পৰা যি 7জন MCLA জিকিছিলে আৰম্ভণিৰ পৰা এতিয়ালৈকে BTC কাউন্সিলত গৈ পেলাই তেখেতসকলে বিৰোধীৰ যিটো ৰোল সেইটো তেখেতসকলে পালন কৰিছে। কাউন্সিলত বহি পেলাই বহুত প্ৰশ্ন কৰিছে, এই উন্নয়নবিলাক কিয় সঠিকভাৱে হোৱা নাই, ইয়াত কিয় ইমান এনামলিজবিলাক হৈছে, শাসনটো কিয় ঠিকমতে চলা নাই, আঁচনিবিলাক কিয় ঠিকমতে ৰূপায়ণ হোৱা নাই, ছিষ্টেমবিলাক কিয় ঠিকমতে চলা নাই আৰু সেই কথাবিলাক বহুত প্ৰশ্ন কৰা হৈছে আৰু সেইকাৰণে কিঞ্চিত হ'লেও এই কাউন্সিলখনে অলপ কাম কৰিবলৈ বাধ্য হৈছে। কিন্তু দুৰ্ভাগ্যজনক কথা, আজি 17 বছৰীয়া যি কাউন্সিল, প্ৰত্যেক বছৰত যিটো কাউন্সিল বহিব লাগে ইয়াত তেখেতসকলে কেতিয়াবা 1 ঘণ্টা কেতিয়াবা 1.5 ঘণ্টা কাউন্সিল বহি পেলাই শেষ কৰি দিয়ে। কিন্তু আমি সকলোৱে জানো ইয়াত 40টা বিভাগ আছে আৰু 40টা মেজৰ বিভাগ থকা এটা কাউন্সিলে যদি বছৰত এবাৰে কাউন্সিল বহে আৰু 1 ঘণ্টা 2 ঘণ্টাৰ কাৰণে, তেনেহ'লে ইয়াতে গুড গভৰ্নেন্স আৰু এফেক্টিভ গভৰ্নেন্স আৰু সঠিক উন্নয়নটো ইয়াতে কেতিয়াও দিব নোৱাৰিব, যাৰ কাৰণে সেই 17 বছৰে উন্নয়ন কাম কৰাত বিফল হৈ গ'ল আৰু সেইকাৰণে আজি ৰাইজে অতিষ্ঠিত হৈছে আৰু এই যিটো নিৰ্বাচনৰ যিটো কুচকাৱাজ ইতিমধ্যে আৰম্ভ হৈছে, সকলো জাতি জনগোষ্ঠীৰ মুখে মুখে এটাই আৱাজ হৈছে এইবাৰ আমাক পৰিৱৰ্তন লাগে আৰু সেইকাৰণে আজি UPPL দলে UG ব্ৰহ্ম ডাঙৰীয়াৰ নেতৃত্বত আৰু এতিয়া আমাৰ বহুখিনি নতুন নেতৃবৃন্দ বিভিন্ন জাতি জনগোষ্ঠীৰ পৰা UPPL দলত ইতিমধ্যে যোগদান কৰিছে আৰু সকলোৱে একত্ৰিত হৈ পেলাই ইয়াত এটা পৰিৱৰ্তনৰ কাৰণে কাম কৰাৰ কাৰণে সকলো আগবাঢ়ি আহিছে। কাৰণ এই অঞ্চলত 32 লাখ জনসাধাৰণ আছে, সেই 32 লাখ জনসাধাৰণৰ উন্নয়নৰ কথা, নিৰাপত্তাৰ কথা, সমমৰ্যাদা সম অধিকাৰ সকলোকে বিশ্বাস আৰু আস্থাত লৈ পেলাই আগবাঢ়ি যোৱাটো আমাৰ সকলোৰে দায়িত্ব আৰু সেইকাৰণে এই নিৰ্বাচনৰ আগত এই কাৰ্যালয় আজি উদ্বোধন কৰা হ'ল আৰু ইয়াৰ পৰাই চব কাম কাজবিলাক আৰম্ভ হ'ব। নিৰ্বাচন আহি আছে, আমাৰ কাম কাজ চলি আছে, 40টা সমষ্টিটো আমাৰ কাম কাজ চলি আছে আৰু আমাৰ যিসকল শুভাকাংক্ষী আছে, আমাৰ লগত মন মিলা যিবিলাক দল সংগঠন আছে সকলোৰে লগত আলোচনা বিলোচনা চলি আছে। আমি ইমান সোনকালে ইমান হাৰিডলি কামবিলাক কৰিব বিচৰা নাই, কেণ্ডিডেটৰ যিবিলাক কথা সেইবিলাক আমাৰ আলোচনা বিলোচনা হৈ আছে আৰু আজি অধিৱেশনৰ পিছত প্ৰথম আমাৰ ইয়াত এক্সিকিউটিভ মিটিং হ'ব আৰু সেই এক্সিকিউটিভ মিটিঙত আমি আলোচনা কৰিম, কিছুমান মেজৰ এজেণ্ডাক লৈ পেলাই আজি আলোচনা হ'ব আৰু সেই আলোচনাৰ পিছত আমি কিছুমান ৰিজলিউশ্যন ল'ম আৰু সেই ৰিজলিউশ্যনৰ পিছতে আমাৰ ভৱিষ্যত যিটো ৰণকৌশল আৰু কাৰ্যপন্থা সেইটো আমি আৰম্ভ কৰিম। আমি কোনো এটা কথাকে আজি হাৰিডলি ল'ব বিচৰা নাই, কিয়নো ইয়াত আমাৰ বিভিন্ন জাতি জনগোষ্ঠী সকলো আজি মিলি পেলাই আমি নিৰ্বাচনত অংশগ্ৰহণ কৰিব ওলাইছোঁ। ইতিমধ্যে যোৱা 27 জানুৱাৰীত যিটো BTR চুক্তি হ'ল, ইয়াৰ পিছত পৰিস্থিতি সলনি হৈছে, এই অঞ্চলৰ সমস্যাবিলাক এটা স্থায়ী সমাধান হোৱাৰ এটা পৰিৱেশ আহিছে। এই গোটেই পৰিস্থিতিটো লৈ পেলাই আমি এটা সুস্থ বাতাবৰণৰ মাজেৰে আগবাঢ়ি যাব বিচাৰিছোঁ আৰু এই সময়ত আমি খালি এইটোকে মানে চৰকাৰক আহ্বান কৰিব বিচাৰিছোঁ, কেন্দ্ৰীয় আৰু ৰাজ্য উভয় চৰকাৰকে, যে আগন্তুক BTR যিটো নিৰ্বাচন হয় বা BTC যিটো নিৰ্বাচন হ'বলৈ গৈ আছে সেইটো যাতে স্বচ্ছ আৰু নিকা হয়, ফ্ৰী এণ্ড ফেয়াৰ ইলেকশ্যন হয়, ইয়াত যাতে কোনো ধৰণৰ ধনবল বাহুবল ব্যৱহাৰ কৰি গণতন্ত্ৰটোক কোনো যাতে ধ্বংস কৰিব নোৱাৰে সেইটো চৰকাৰে লক্ষ্য ৰাখে। ইয়াৰ কাৰণে আমি চৰকাৰক আহ্বান কৰিছোঁ। আপোনালোকে অন্য দলৰ সৈতে মিত্ৰতা কৰিব নেকি? নাই, নিৰ্বাচন বুলি ক'লে, ৰাজনীতি বুলি ক'লে মিত্ৰতা এইটো সদায় থাকে, আলোচনা বিলোচনা বা এলায়েন্স আণ্ডাৰষ্টেণ্ডিংটো সদায় থাকে। কাৰোবাৰ লগত হয়তো অ'পেন এলায়েন্স হ'ব, কাৰোবাৰ লগত হয়তো ভিতৰত হ'ব,
যি কি নহওক পৰ্যায়ৰ আণ্ডাৰষ্টেণ্ডিংবিলাক হ'ব পাৰে গতিকে ইয়াত যিমানখিনি দল সংগঠন আছে প্ৰত্যেকটো দল সংগঠনৰ আলোচনা চলি আছে এতিয়া UPPL দল সকলোৰে এটা প্ৰিয় দল হৈছে গতিকে এনেকুৱা দল নাই যোনে নেকি UPPLৰ লগত আলোচনা কৰা নাই আজি আপোনালোকক আমি লিষ্ট দিবলৈ বিচৰা নাই কিন্তু আমি যোৱা বিজনী অধিৱেশনৰ পিছতে আমি দেখিবলৈ পাইছোঁ যিমানখিনি জাতি জনগোষ্ঠী আছে দল সংগঠন এতিয়া সকলো UPPLৰ লগত সঘনে আলোচনা কৰি আছে আৰু সকলো এটা উৎসাহ এটা দেখিছে যে এইবুলি আমাক পৰিৱৰ্তন লাগে গতিকে UPPLে আগত থাকি আমাকো লগত লৈ পেলাই আগবাঢ়ি যাব লাগে সেইটো সকলোৱে আহ্বান কৰিছে আৰু সেইকাৰণে আমিও শ্ল' এণ্ড ষ্টেডি সকলো কথা চিন্তা চৰ্চা কৰি সকলোকে লগত লৈ পেলাই আগবাঢ়ি যোৱাৰ কাৰণে এটা মানসিকতা তৈয়াৰ কৰাৰ লগতে এটা আঁচনিও আমি তৈয়াৰ কৰিছোঁ ৰাষ্ট্ৰীয় দলৰ সৈতে নিৰ্বাচনী মিত্ৰতা হ'ব নেকি চাওক দলটো ৰাষ্ট্ৰীয় হ'ব পাৰে আঞ্চলিকো হ'ব পাৰে বা বেলেগ বেলেগ দলো হ'ব পাৰে যিয়ে দল হ'ব পাৰে এইটো দল বহুত আছে দল কিন্তু এতিয়া আমি আলোচনা কৰি